স্বাগতম জনালোঁ সকলোকে গাঁৱৰে জীয়ৰী জুৰি ফেচবুক পেজ আৰু ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি মই খুব ধুনীয়া এটা ৰেচিপি শ্বেয়াৰ কৰিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু আজি মই মানিমুনি সৈতে মাছৰ খুব ধুনীয়া এখন আঞ্জা ৰেচিপি শ্বেয়াৰ কৰিম। এয়া আৰু আজি মই সৰু মানিমুনি লৈছোঁ, সৰু মানিমুনিৰ লগত কাৱৈ মাছৰ লগত বনাম। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব কিন্তু দেই। প্ৰথমতে মই মানিমুনিখিনি ধুনীয়াকৈ মিক্সিত গুড়ি কৰি লৈছোঁ। এয়া মই কাৱৈ মাছৰ লগত যিহেতু মানিমুনি বনাম, সৰু মানিমুনি, এয়া মিক্সিত গুড়ি কৰি ল'লোঁ। তাৰপিছতে মই চাকনি এখনেৰে ধুনীয়াকৈ চাকি ল'ম। এয়া দেখিছেনে, ধুনীয়াকৈ চাকি ল'লোঁ। এয়া মই পিঁয়াজ কাটি লৈছোঁ এটা, আৰু জলকীয়াও দুটা লৈ লৈছোঁ, আৰু এয়া আদা নহৰু আৰু গোটা জিৰা আৰু গোটা ধনিয়াও অলপ পিচি দিছোঁ তাতে। আৰু এয়া এটা আলু লৈ লৈছোঁ, আলুটো মই ধুনীয়াকৈ বইল কৰি লৈছোঁ কুকাৰত, 2-3টা হুইচেল মাৰি। আৰু এইফালে এয়া মানিমুনিৰ ৰসখিনি ধুনীয়াকৈ চাকনিৰে চেকি ল'লোঁ মিক্সিত গুড়ি কৰি। আৰু এইফালে এয়া কাৱৈ মাছ। এতিয়া বলকচোন চাওঁ কেনেকৈনো মই বনাম। এতিয়া মাছকেইটাত সোৱাদ অনুসৰি নিমখ আৰু হালধি ধুনীয়াকৈ সানি লৈছোঁ এয়া। এতিয়া মই এয়া কেৰাহীত মিঠাতেল দি লৈছোঁ মাছ ফ্ৰাই কৰিবৰ কাৰণে। আৰু মিঠাতেলখিনি ধুনীয়াকৈ ভালদৰে গৰম হোৱাৰ পিছতেই এয়া মই কাৱৈ মাছকেইটা ফ্ৰাই কৰি লৈছোঁ। আৰু মাছকেইটা মই যিহেতু তৰকাৰীত দিম, সেইকাৰণে মই বেছিকৈ ফ্ৰাই কৰা নাই, হাফ ফ্ৰাই কৰিম। আৰু হাফ ফ্ৰাই কৰিলে তৰকাৰীত দিলে ভাল লাগে, তৰকাৰীকণ খাবলৈ সোৱাদ লগা হয়। এয়া মই আলুকেইটাও ধুনীয়াকৈ পিটিকা কৰিলোঁ, মাছ ফ্ৰাই হৈ গ'ল। এতিয়া মাছ ভজা তেলতে এয়া মই দেখিছেনে কাটি থোৱা পিঁয়াজ দি দিছোঁ, আৰু তাতে মই আদা নহৰু আৰু জিৰা ধনিয়া পেষ্টটো ইয়াতে দি দিছোঁ। আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছতে মই তাত পিটিকা কৰি থোৱা আলু দি দিম। আৰু ইয়াতে মই হালধিও অলপ দি দিছোঁ। এয়া দেখিছেনে, আলুখিনি দি দিছোঁ। আৰু আলুখিনিও মই ধুনীয়াকৈ ভাজিম, সেইখিনি কম জুইত একেবাৰে। এয়া মই সোৱাদ অনুসৰি তাতো নিমখ দি লৈছোঁ। আলুখিনি যেতিয়ালৈকে কেৰাহীখনত লাগি নধৰে তেতিয়ালৈকে মই ভাজিম। এতিয়া এয়া লাগি ধৰা যেন পাওঁতেই তাতে মই ভাজি থোৱা মাছ দি দিছোঁ। আৰু তাতে মই মানিমুনিৰ ৰসখিনি যিখিনি মই চাকি থৈছিলোঁ, সেই ৰসখিনিও ইয়াতে দি দিছোঁ, দেখিছেনে। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবচোন, বহুত টেষ্ট লাগে খাবলৈ। এতিয়া মই জুইটো বেছিকৈ দি দিম, কমাই থৈ দিছোঁ জুই, যিহেতু কম জুইত বনাইছোঁ। ইয়াৰ পানীৰ পৰিমাণটো কম হ'লে আকৌ দি দিয়ক, অলপমান পানীও দি দিব পাৰে, কিন্তু মই পানী দিয়া নাই তাত। তাৰপাছতে এয়া মই ঢাকন দি দিছোঁ, আৰু মাজে মাজে ঢাকন উঠাই উঠাই লৰাইও দিছোঁ লাগি ধৰিব বুলি। এয়া দেখিছেনে, এনেদৰে প্ৰায় 15-20 মিনিটমান মই সিজিব দিছোঁ। ঢাকন উঠাই উঠাই মাজে মাজে লৰাইও দিছোঁ, মাজে মাজে চাইছোঁ। আৰু জলকীয়া আপোনালোকে তাতে দিব পাৰে, মই জলকীয়াটো যিহেতু পিছত দিছোঁ। আপোনালোকে গম পায়, কণমানি এজনী আছে, তাই যিহেতু জলকীয়া এতিয়া খাব নোৱাৰে, 2 বছৰেই তাই হোৱা নাই, সেইকাৰণে মই জলকীয়াটো তাইলৈ নমাই থোৱাৰ পিছতহে দিম। আৰু এয়া দেখিছেনে, মোৰ ফাইনেলি তৰকাৰীকণ ৰেডি হৈ গ'ল। আৰু আপোনালোকেও এনেদৰে খাই বনাই চাব, খাবলৈ বহুত বেছি টেষ্ট লাগে। আৰু মানিমুনি যিহেতু ঔষধি গুণ সম্পন্ন, ঔষধৰ কাৰণেও মানুহে এইবিলাক বহুত বেমাৰ আজাৰৰ কাৰণেও ভাল। আৰু মাছ আপোনালোকে যিকোনো মাছ ল'ব পাৰে। আৰু আজিৰ ৰেচিপি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব। ভাল পালে প্লিজ পেজটো ফ'ল' কৰি দিব ফেচবুকত, আৰু ইউটিউবতো আপোনালোকে